হ্যাপি টিচার ডে। আজি হয়েছে শিক্ষক দিবস। তো আজি শিক্ষক দিবস, হ্যাপি টিচার ডে। এজন শিক্ষকে কিয় ইমান মৰম স্নেহ আৰু কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক বুজায়, আৰু এজন টিচাৰে কিয় ছাত্ৰ ছাত্ৰীসকলক কয় যে সততা আৰু সত্য হৈ থাকিবলৈ কিয় ইমান টিচাৰে কষ্ট কৰে। আৰু ইয়াৰ পিছনে এজন টিচাৰৰ আশা কি থাকে, এজন ছাত্ৰ বা ছাত্ৰীৰ ওপৰত এজন শিক্ষকৰ কি আশা থাকে। এজন শিক্ষকে চায় যে মোৰ ছাত্ৰজনে যাতে ভৱিষ্যতত কিবা এটা উজ্জ্বল ভৱিষ্যত পায় আৰু কিবা এটা ডাঙৰ গভৰ্ণমেণ্ট চাকৰি বা কোনো নামী দামী কোম্পানীত চাকৰি পাব পাৰে বা কিবা এটা ভাল কাম কৰিব পাৰে বা দেশৰ কাৰণে গৌৰৱ অনুভৱ কৰিব পাৰে। সেইকাৰণে এজন শিক্ষকে চায় যে মোৰ ছাত্ৰজনে সদায় সততা আৰু সত্যতাৰ লগত থাকি পঢ়া শুনা কৰে। আৰু যেতিয়া কোনো এজন শিক্ষকৰ ছাত্ৰ কোনো নামী দামী কোম্পানীত চান্স পায় আৰু তেতিয়া শিক্ষকজনে গৌৰৱ অনুভৱ কৰে। আৰু এজন শিক্ষকে সদায় চায় যে মোৰ ছাত্ৰজনে যাতে সদায় দেশৰ কাৰণে ভাল কাম কৰিব, সমাজৰ কল্যাণ কৰিব, পৰিয়ালৰ ভাল কৰিব, সেইবিলাক শিক্ষাই এজন শিক্ষকে দিয়ে। অকল এইখিনি নহয়, দেশপ্ৰেমমূলক আৰু যিমান ধৰণৰ পঢ়া শুনাৰ বিষয় আছে সকলো টিচাৰে এইবিলাক জ্ঞান দিয়ে। কিন্তু ইয়াৰ ভিতৰতো আৰু কিবা আশা থাকে এজন শিক্ষকৰ, যে আচলতে শিক্ষকে চবচাই গৌৰৱ অনুভৱ কেতিয়া হয়। এজন শিক্ষকৰ তেতিয়া গৌৰৱ অনুভৱ হয় যেতিয়া বুজি পায় বা শুনি পায় যে এইজন মোৰ ছাত্ৰ অমুক এটা কোম্পানীত, দামী কোম্পানীত বা অমুক কোনো বড়ো খেলাত চান্স পাইছে, এইজন মোৰ ছাত্ৰ হয়। আৰু এই কথাটো শুনি এজন শিক্ষকে বহুত গৌৰৱ অনুভৱ কৰে। থেংক ইউ। হ্যাপি টিচার ডে।